নমস্কাৰ সকলোকে ওয়েলকাম টু মাই বলি ব্লগ। বৰ্তমান মই চুকাফা পাৰ্কত আছোঁ আৰু আজি মানুহ বহুত ভিৰ হৈছে। মই আপোনালোকক দেখুৱাম, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মাছলৈ যাওঁ নি? এক লগ পালোঁ আমাৰ গাঁও, এইটো পিয়াঞ্চু হয়, আমাৰ ঘৰৰ ওচৰ। তই বগাই দেখি য'ত ত'ত ঢেৰ মানুহ হৈছে নেকি পাৰ্কত? হে বহুত মানুহ, চব ৰাস্তা ভিৰ। ধুনীয়া এটা জেগা, চুকাফা উদ্যান। খাইছে চব মানুহবোৰে বহি আছে ধুনীয়াকৈ। আমাৰ খুৰাক লগ পাই গ'লোঁ মই। এয়া কি বুলি কয়, দলবা সভা লৈছে, গৈ আছে। আপোনাৰ ব্যৱসায়, আপোনাৰ পৰিচয় লিখি থৈ দিছে ধুনীয়াকৈ। এইফালে বনাই আছে ঘৰটোত ধুনীয়াকৈ চব গাড়ী ৰখাই থৈছে। গাড়ী এইফালে আইমিং ওপৰলৈ যাম। ইয়াত ধুনীয়াকৈ খানা বনাই আছে। ক'ৰ পাৰিছে আপোনালোক? লাদেগড়। কেনেকুৱা লাগিছে জেগাটো? ভাল লাগিছেনে? আজি খানাটো কিহে? মাছ মাংস। ইয়াত ধুনীয়াকৈ মাছ মাংস বনাই আছে। খাচী মাংস, খাচী মাংস। অঁ, এয়া কথা পাতিলোঁ। ধুনীয়াকৈ বনি আছে গাহৰি মাংস, হয় নাই আপোনালোকৰ? ক'ৰ পাৰিছে? শিমলুগুৰি পাৰিছে? অ', ইমান দূৰ পাৰিছে শিমলুগুৰি। চুকাফা উদ্যান সকলোৱে আহিব এবাৰ আপোনালোকে। ইয়াত এসাঁজ খাই যাবহি, জেগাটো চাই যাবহি। ইমান ধুনীয়া এটা নাজাৰা, ইমান সুন্দৰ চক। ইফালে কেৱল সেউজীয়া সেউজীয়া। এইটো আইমিং হয়, বহি আছে মানুহবোৰ, বহি আছে। এইটো জিপ লাইন যায়, এইটোৰ পৰা এয়া গৈছে, জিপ লাইনত গৈছে। ইমান ধুনীয়া এটা পৰিৱেশ চক চুকাফা পাৰ্ক। ইয়াত মানুহ বহুত ভিৰ হৈছে চক। আপোনালোকে ধুনীয়াকৈ দেখাই আছোঁ মই আপোনালোকক। বটিং কৰি আছে ধুনীয়াকৈ চব। এইটো মৰমৰ ভাইটি, গৈ আছোঁ, অকণমান চাই দিয়ক। এইটোত আপোনাৰ বটিং কৰি আছোঁ। এইটোত বটিং কৰিব পাৰিব ইয়াত ধুনীয়াকৈ। জুই জ্বলাই দিলোঁ। চুঙাটো ধুনীয়াকৈ ভৰাইছে। তলৌ বাঁহৰ চুঙা, বহুত নম্বৰ এইটো চব তলৌ বাঁহৰ চুঙা। ভাল লাগিব খাই। আমি পাহাৰীয়া জেগা মানুহ, পাহাৰবোৰ এনেকৈ কৰি খাওঁ আমি, ধুনীয়াকৈ ভাল লাগে। আপোনালোকেও এনেকৈ কৰি খাব পাৰে ঘৰত, মজাকৈ সোৱাদ পাব খাই। ধুনীয়াকৈ দলৌ বাঁহৰ চুঙাত গাহৰি মাংস সিজাই আছোঁ, খাম। কিমান টাইম লাগিব খুৰা?
আৰু আধা ঘণ্টা পাছত হৈ যাব বুলি কৈছে দেই। আৰু আধা ঘণ্টা পাছত খাম ধুনীয়াকৈ। এনেকৈ আমি আগতো খাওঁ, আমি পাহাৰীয়া জেগা মানুহ, মজা লাগে থাকি, ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ। সেইফালে চক ধুনীয়া এটা জান, সেইটোফালে একদম পাহাৰৰ পৰা বৈ আছে জান, এইটো চক। এইডোখৰ পৰাই এই গোটেই পানী হৈছে, এইবোৰ এইটো পুখুৰী, ডাঙৰ ডাঙৰ পুখুৰী চব। এইটো জান হয়, পুখুৰী বুলি ক'ব নোৱাৰি, জান হয়, জান। এইটো জানৰ পৰা আহি পানী গোট খাইছে, এটা ডাঙৰ দীঘলীয়া এটা, এইটো নদীৰ নিচিনা চক, হাওৱালৈকে আছে। তাৰপিছত এইফালে ব'টিং গৈ আছে একদম এই লাষ্টলৈকে, য'ত ব'টিং হয়। এইটো চক, ইমান দীঘলীয়া পুখুৰী। মাঘৰ বিহুত সৌ দূৰৰ পৰা খৰি নিওঁহি আমি জ্বলাবলৈ ঘৰত বিহুলৈ। চক, ইমান ধুনীয়া এটা পৰিৱেশ। কেনেকুৱা লাগিছে আন্টি আহি কেনেকুৱা লাগিছে জেগাটো? ভাল লাগিছে ন? এই আন্টিক লগ পালোঁ। ময়ো লগ পাইছোঁ। আমি যোৰহাটৰ পৰা। গোটেই খানাখিনি মই বনালোঁ দেই। জেগাটো ভাল লাগিছে ন? ভাল লাগিছে। ময়ো যোৰহাটৰ পাইছে চক, ইমান ধুনীয়াকৈ, ইমান এটা সুন্দৰ পৰিৱেশ। মই দুজনীমান লগ পালোঁ। ক'ৰ পাইছা তোমালোক? আমি খনামুখৰ পৰা আহিছোঁ। খনামুখৰ পৰা আহিছা ন? পঢ়ি আছোঁ। ভাল লাগিছেনে জেগাটো? ভাল লাগিছে, বহুত ভাল লাগিছে। অঁ থেংক ইউ। তেতিয়াহ'লে যোৱা কৰি দিব, এটা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, থেংক ইউ। পাৰ্কত আকৌ কেতিয়াবা দেখুৱাম। আজি চুঙাত দি থোৱা আছে মাংস, ইয়াত দি আছে। এতিয়া ধুনীয়াকৈ লাহে দিহে খাই বৈ ঘৰলৈ যামগৈ। আৰু আপোনালোকে মোৰ চেনেলটো যদি চাই ভাল পায়, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ, থেংক ইউ। জয় অসম।